নমস্কাৰ মই নবই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি টপিকটো হৈছে ৱাটাৰমাৰ্ক আপোনালোকে কাইনমাষ্টাৰৰ পৰা কেনেকৈ গুচাব পাৰিব। কাইনমাষ্টাৰ এডিটিং কৰিলে যিহেতু ওপৰত এটা লগো ওলাই থাকে কাইনমাষ্টাৰ, সেই লগোটো আপোনালোকে কেনেদৰে গুচাব পাৰিব তাৰ বিষয়ে মই এইটো ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া আমি আগবাঢ়োঁ ভিডিঅ'টোলৈ। আপোনালোকে প্ৰথমতে দেখিব যে প্লে ষ্ট'ৰত আপোনালোকে যেতিয়া চাৰ্চ কৰিব কাইনমাষ্টাৰ বুলি, মই এতিয়া কাইনমাষ্টাৰ বুলি চাৰ্চ কৰি আপোনালোকক দেখাই দিছোঁ। এতিয়া কাইনমাষ্টাৰ বুলি চাৰ্চ কৰিলে আপোনালোকে এনেকুৱা এটা এইটো আপোনালোকৰ কাইনমাষ্টাৰ দেখায়, প্ৰথমতে দেখায়। আৰু এইটো এই কাইনমাষ্টাৰটো আপোনাৰ আপডেট হৈ আহিব পিছতে তললৈ, আৰু বহুত ধৰণৰ আপোনাৰ ভিডিঅ' এডিটৰ এপছ আছে, তাৰ ভিতৰতে কাইনমাষ্টাৰটো মই ভাল পাইছোঁ যিহেতু ভিডিঅ' এডিটিং কৰি পিনে। গতিকে আপোনালোকে সেই কাইনমাষ্টাৰটো আপোনাৰ আপডেট হৈ যাব, কিন্তু আপডেট কৰিবলৈ কাৰণে আপোনালোকে গুগল ক্ৰমত যাব লাগিব। গুগল ক্ৰমত গৈ পিনে আপোনালোকে ইয়াতে modroid.com বুলি চাৰ্চ কৰিব লাগিব। modroid.com চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক হয় এই লিংকটো ক্লিক কৰাৰ পিছতে আপোনালোকৰ এখন এনেকুৱা ধৰণৰ ফেচ আহিব। এতিয়া এই ফেচখনত বহুত ধৰণৰ তাত এপছ থাকে, কিবাকিবি থাকে, এই বিষয়ে মই ভালদৰে নাজানো। যদিও আপুনি ওপৰত চাৰ্চ কৰিব লাগিব কাইনমাষ্টাৰ ডায়মণ্ড বুলি, আৰু কাইনমাষ্টাৰ ডায়মণ্ড বুলি চাৰ্চ কৰাৰ পিছতে ইয়াতে আপোনালোকৰ কাইনমাষ্টাৰ যিটো ডায়মণ্ড কাইনমাষ্টাৰ হেৰি হয় এপছ হয়, সেইটো আপোনাক ইয়াতে ওপৰতে ওলাই যাব। আৰু তলত আপোনাক দেখিব যে ডাউনলোড, এইটো বেকেটত লিখা আছে 40 M বুলি লিখা আছে বেকেটত, সেইটো আপোনালোকে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছতহে আপোনালোকে সেই যিটো আপোনালোকৰ প্লে ষ্ট'ৰত থকা কাইনমাষ্টাৰ সেইটো আপডেট হৈ যাব। কিন্তু আপডেট কৰিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ প্লে ষ্ট'ৰত গৈ বা বেলেগ অন্য ধৰণে আপোনালোকে কৰিলে নহ'ব। গতিকে এইখিনিয়ে মোৰ ভিডিঅ'টো, আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু ৱাটাৰমাৰ্ক গুচাবলৈ হ'লে এনেকৈ কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।